নমস্কাৰ, মই ডক্টৰ হীৰেণ গগৈ। এগৰাকী সুস্থ নাৰী আৰু এগৰাকী সুস্থ পুৰুষে এটি সুস্থ সবল বুদ্ধিমান সন্তান জন্ম দিব পাৰে। গৰ্ভাৱস্থা আগৰ আৰু গৰ্ভাৱস্থা সময়ৰ সুস্বাস্থ্যই মানসিক আৰু শাৰীৰিক সুস্বাস্থ্যই এটা সুস্থ সবল নৱজাতক জন্ম দিয়াত সহায় কৰে। এই সময়ত মহিলাগৰাকী আৰু পুৰুষগৰাকীৰ দেহ মন সুস্থ হলেহে সুস্থ ডিম্বাণু আৰু সুস্থ শুক্ৰাণু উৎপাদন হ'ব আৰু এই সুস্থ ডিম্বাণু আৰু সুস্থ শুক্ৰাণুৰ পৰা এটা সুস্থ ভ্ৰূণ তৈয়াৰ হ'ব আৰু এটা সুস্থ ভ্ৰূণ তৈয়াৰ হলেহে তেওঁলোকৰ সন্তানটি ভৱিষ্যতে সুস্থ হ'ব। এই সময়ত মহিলাগৰাকী, বিশেষকৈ মহিলাগৰাকী গৰ্ভধাৰণৰ আগৰ আৰু গৰ্ভধাৰণৰ সময়খিনি মানসিক শাৰীৰিক সুস্থ অৱস্থা, সামাজিক ঘৰুৱা পৰিৱেশ, খাদ্য আদি প্ৰভাৱ ভৱিষ্যতৰ সন্তানটিৰ ওপৰত পৰে। এই সময়ত যদি জৰায়ুৰ প্ৰতিকূল পৰিৱেশে বা অসুস্থ ডিম্বাণু আৰু অসুস্থ শুক্ৰাণুৰ পৰা উৎপন্ন হোৱা দুৰ্বল ভ্ৰূণে গৰ্ভপাতৰ আশংকা বঢ়াই দিয়ে বা গৰ্ভধাৰণৰ লগত জড়িত কিছুমান সমস্যা উৎপন্ন হয় বা ভৱিষ্যতে হ'বলগীয়া সন্তানটিৰ অংগৰ বিসংগতি, ওজন কম হোৱা বা বেছি হোৱা, উচ্চ ৰক্তচাপ, মধুমেহ ৰোগ আদি হোৱাৰ সম্ভাৱনা বেছি থাকে। গতিকে এই সময়ত কিছুমান কথা সন্তান গৰ্ভধাৰণ কৰিবলৈ প্লেনিং কৰা দম্পতীসকলে কিছুমান কথা মনত ৰখাটো ভাল। প্ৰথমতেই এটা সন্তুলিত ওজন পুৰুষ আৰু নাৰীয়ে বৰ্তাই ৰখাৰ চেষ্টা কৰিব লাগে। ওজন বেছি হলেও বেয়া, কম হলেও বেয়া। গতিকে শাৰীৰিক নিয়মিতভাৱে কম পৰিমাণে ব্যায়াম কৰাটো গৰ্ভধাৰণৰ আগতে অতিকে প্ৰয়োজন। বেছি অবেচিটি থাকিলে মহিলাগৰাকী চিজাৰিন হোৱাৰ সম্ভাৱনা বেছি থাকে। শিশুটিৰ ওজন বেছি হয়, চিজাৰিনৰ সম্ভাৱনা তেতিয়া বেছি থাকে। উচ্চ ৰক্তচাপ হয়, মধুমেহ ৰোগৰ সম্ভাৱনা থাকে, হৃদৰোগৰ সম্ভাৱনা থাকে আৰু পুৰুষৰ মেদবহুলতাৰ সমস্যা থাকিলে ডিম্বাণু শুক্ৰাণুৰ দুৰ্বল হয়। গতিকে তেওঁলোকৰ বন্ধ্যাত্ব সমস্যা বেছি থাকে। গতিকে এই সময়ত এটা সন্তুলিত ওজন বৰ্তাই ৰখাটো অতিকে প্ৰয়োজন। ইয়াৰ পিছতে আহিছো খাদ্য। খাদ্যত বিশেষকৈ ফলিক এচিড, আয়োডিন, এণ্টিঅক্সিডেণ্ট, পলিআনচেচুৰেটেড ফেটি এচিড থকা খাদ্য বেছিকৈ খাব লাগে। ইয়াৰ পিছতে আহিছো স্মকিং। এজন পুৰুষে যদি স্মকিং কৰে তেওঁৰ শুক্ৰাণুখিনি দুৰ্বল হয়। এই শুক্ৰাণু দুৰ্বল হলে তেতিয়া দম্পতীহালে বন্ধ্যাত্ব সমস্যাত ভুগিব পাৰে আৰু মহিলাগৰাকীয়ে স্মকিং কৰা পুৰুষৰ লগত থাকিলে তেওঁ পেছিভ স্মকাৰ হয় আৰু তেওঁৰ গাটো স্মকিং কৰাৰ যিখিনি কুপ্ৰভাৱ তেওঁৰ গাটো পৰে আৰু তেওঁৰো ডিম্বাণুৰ মানদণ্ড কমি যাব পাৰে। এই স্মকিঙত থকা চিগাৰেটৰ ধোঁৱাত থকা কিছুমান ছুপাৰ অক্সাইড অক্সিজেনে ডিম্বাণু আৰু শুক্ৰাণু DNA বিলাক ভাঙি পেলায়। গতিকে তেওঁলোকৰ বন্ধ্যাত্ব সমস্যা থাকে আৰু প্ৰেগনেঞ্চি আহিলেও গৰ্ভপাত হোৱাৰ আশংকাটো বেছি থাকে। গতিকে গৰ্ভধাৰণৰ আগত দম্পতী হালে ধপাত জাতীয় বস্তুৰ পৰা আঁতৰত থকাই ভাল। কোনো ব্যক্তিয়ে যদি এক্সাৰচাইজ কৰে, অত্যাধিক এক্সাৰচাইজ কৰে, ষ্টেৰইড লয়, তেওঁৰো শুক্ৰাণু দুৰ্বলতা থাকে। গতিকে
এক্সাৰচাইজৰ পৰিমাণটো নিয়মিত মধ্যমীয়া ধৰণৰ হ'ব লাগে আৰু ষ্টেৰইড লোৱাটো সম্পূৰ্ণভাৱে বৰ্জনীয়। কেফেইন থাকে কফি, চকলেট আদি খাদ্যত। এই কেফেইনে জৰায়ুৰ ৰক্ত সঞ্চালন কমাই দিয়ে, গতিকে গৰ্ভধাৰণৰ আগত আৰু গৰ্ভধাৰণৰ সময়ত কফি, চকলেট আদি খোৱাটো বেয়া কথা। ইয়াৰ পিছতেই আহোঁ ড্ৰাগছ, যেনে কোকেইন, হিৰ'ইন আদিবোৰতো বহুতেই বেয়া বস্তু। ইয়াৰ পিছতে আহিছোঁ মানসিক অৱস্থা। মানসিক অৱস্থা আমাৰ যেতিয়া অত্যাধিক মানসিক চাপ থাকে, তেতিয়াহ'লে আমাৰ শৰীৰত কিছুমান ষ্ট্ৰেছ হৰমন ওলায়। এই ষ্ট্ৰেছ হৰমন কিছুমানে আমাৰ শৰীৰৰ ইউটেৰাছৰ বিশেষকৈ বহন ক্ষমতাটো কমাই দিয়ে। গতিকে মেণ্টেল ষ্টেটাছ হ'লে মানে ডিম্বাণু গঠন নহয়, শুক্ৰাণু গঠন কমি যায়। গতিকে তেওঁলোক মেণ্টেল ষ্টেটাছো এটা মেণ্টেল প্ৰেছাৰ এটা বন্ধ্যাত্ব সমস্যাৰ কাৰণ হ'ব পাৰে। ইয়াৰ পিছতেই প্ৰদূষণ, শব্দ, বায়ু, পানী প্ৰদূষণে আমাৰ শৰীৰৰ প্ৰজনন ক্ষমতা কমাই দিয়ে। যি জেগাত প্ৰদূষণ বেছি, সেই জেগাত বন্ধ্যাত্ব সমস্যা বেছি থাকে। গতিকে গৰ্ভধাৰণৰ সময়ত প্ৰদূষিত অঞ্চলৰ পৰা আঁতৰি থকাটোৱে ভাল। ইয়াৰ পিছতেই কিছুমান খাদ্য সংৰক্ষণকাৰী দ্ৰব্য থাকে, কালাৰিং এজেণ্ট থাকে বা ভেজাল খাদ্য, এইবোৰৰ পৰা আঁতৰি থাকিব লাগে। ইয়াৰ পিছতেই যৌন সংক্ৰমিত ৰোগ যেনে HIV, হেপাটাইটিছ, চিফিলিছ আদি বেমাৰসমূহ গৰ্ভধাৰণ কৰিম বুলি ভবাৰ আগতেই কিছুমান পৰীক্ষা কৰাই ল'ব লাগে। ইয়াৰ পিছতেই যদি এহাল দম্পতীয়ে গৰ্ভধাৰণৰ কাৰণে আগবাঢ়িছে, তেওঁলোকে ৰাতি টোপনি ক্ষতি কৰাটো বেয়া। বিশেষকৈ টোপনি ক্ষতি কৰিলে আমাৰ যিটো জৈৱিক ঘড়ী, সেইটো খেলি মেলি হৈ যায়। গতিকে টোপনি ক্ষতিৰ পৰা পৰাপক্ষত আঁতৰি থকাই ভাল। বিশেষকৈ মহিলাসকলে শাৰীৰিক সুস্থতাৰ বাবে টোপনি ক্ষতি নকৰাই ভাল। ইয়াৰ পিছতেই পশ্চিমীয়া দেশসমূহত গৰ্ভধাৰণৰ আগতেই কিছুমান ভেকচিন দিয়ে, যেনে ভেৰিচেলা, হাৰ্পিছ জোষ্টাৰ ভেকচিন, ইনফ্লুৱেঞ্জা ভেকচিন আদিসমূহ গৰ্ভধাৰণৰ আগতেই ল'লে মাক আৰু সন্তানৰ সুফল পোৱা যায়। এইসমূহ প্ৰধান কাৰণসমূহ পৰা আঁতৰি থাকিলেই ভৱিষ্যত জীৱনত এটা সুস্থ সবল সন্তান জন্ম দিব পাৰিব। আৰু গৰ্ভধাৰণৰ আগতেই প্ৰত্যেক দম্পতীয়ে চিকিৎসকৰ পৰা পৰামৰ্শ লোৱাটো অতি প্ৰয়োজন। অধিক জানিবলৈ মোক হোৱাটছএপ কৰিব পাৰে। মোৰ হোৱাটছএপ নাম্বাৰ হ'ল 8472049755। ধন্যবাদ।